ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই লৈ আহিছোঁ আপোনালোকলৈ এটা খুব ভাল লগা খবৰ আৰু আশা কৰোঁ আপোনালোকে শুনি নিশ্চয় ভাল পাব। ভাল লগা খবৰটো হৈছে প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ মৰমৰ জুবিনদা কেৱল এজন গায়কী নহয়, এজন ভাল অভিনেতাও। তেখেতৰ সেই ভাল লগা অভিনয় চাবলৈ পাম বুলি আশা কৰিছোঁ। আমি অহা 23 ডিচেম্বৰত আহি আছে আমাৰ মাজত ৰাজনীতি ফিল্মখন আমাৰ মাজত। অহা 23 ডিচেম্বৰত ৰাজনীতিয়ে মুক্তি লাভ কৰিব। এই ৰাজনীতি চিনেমাখনত আমাৰ বহুতো মৰমৰ অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে আৰু চিনেমাখন চাবলৈ অতিকৈ ভাল লগা হ'ব বুলি আশা কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ নতুন খবৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।